সকলোকে নমস্কাৰ জনাইছো এই ভিডিঅ'টি টেক্সনমিৰ ওপৰত কিছুমান প্ৰশ্ন আলোচনা কৰা হৈছে স্পেশাল টেটত যেহেতু বহুখিনি সিলেবাসৰ লগত আনুষংগিক বিষয়ৰ ওপৰতো কোৱেশ্চন আছিল হেয়েহে মই ভাবো অসম টেটৰ বাবে আপোনালোকে আনুষংগিক বিষয়বোৰ চাই যোৱা উচিত হেবাৰ মাইক্ৰো টিচিংৰ ওপৰত আহিছিল স্পেশাল টেটত কিন্তু হয়তো সিলেবাসত ইনক্লুড নাছিলে বা উল্লেখ কৰা নাছিলে আমি যদি গাইডৰ ফালে চাও তেতিয়া ইমানখিনি বস্তু বিস্তৃতভাৱে দিয়া নাথাকে গতিকে গাইডৰ বাহিৰত গৈ অকমান অলপ বস্তু বহুত বেছি নালাগে অকমান ধাৰণা লৈ গলে হল টেক্সনমিৰ ক্ষেত্ৰটো আমাৰ একে সিটেটৰ কাৰণে যদি চাও আমি বিস্তৃতভাৱে চাব লাগিব কিন্তু ইয়াৰ বাবে অকমান ধাৰণাটো লৈ গলে হল যে টেক্সনমি কি কিহৰ ওপৰত প্ৰদান কৰা হয় বা ইয়াৰ ভিতৰত অকমান মূল কথাখিনি জানি থলে হ'ব গতিকে আজি ইয়াতে 10টা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰা হ'ব সেইখিনিৰ ওপৰত যাৰ অলৰেডি ধাৰণা বা কনসেপ্ট এটা আছে ব্লুমৰ ওপৰত তেতিয়া হলেও তেওঁলোকে এটেম্প কৰিব পাৰে নিজকে টেষ্ট কৰিব পাৰে নাইবা যিসকলৰ এই টপিকটো নতুন যিসকলৰ এডুকেশ্যন নাই গতিকে তেওঁলোকে অকমান নতুনকে পাব সেইখিনি বস্তু গতিকে তেওঁলোকৰ কাৰণে একো ডাঙৰ নহয় কথা কোৱেশ্চন 10টা চালে আপোনালোকে গম পাই যাব এটা বেসিক যিখিনি আমাৰ লাগতিয়াল সেইখিনি এই কোৱেশ্চন কেটাত ইনক্লুড কৰা আছে তাৰপিছত কোৱেশ্চন সমূহ বেলেগ ষ্টেটত আছে মই যিখিনি কোৱেশ্চন যিকেটা মোৰ চেনেলত কোৱেশ্চন আছে গোটেইখিনি আগৰ মানে ষ্টেট এক্সামত আহি থকা হয় ৰিপিটেড কিছুমান কোৱেশ্চন ত্ৰিপুৰা কিছুমান ইউপিটেড নাইবা সিটেটটো দিয়া আছে সেইখিনি চালে আপোনালোকৰ কনসেপ্ট গুটেইখিনি চাইল্ড ডেভেলপমেন্ট আৰু পেডাগজিৰ ওপৰত হৈ যাব কোৱেশ্চনখিনি যদি এটেম্প কৰে গতিকে আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই চাই ল'ব ঠিক আছে তেতিয়া হলে অকমান জানি লওঁ মূল কথাখিনি আমি যদি বৰ্গীকৰণ বা টেক্সনমিৰ কথা যদি আহে তেতিয়া হলে ইয়াৰ অৰ্থ হ'ব শ্ৰেণীকৰণৰ নিয়ম অৰ্থাৎ শিক্ষণ প্ৰক্ৰিয়াৰ আমাৰ কিছুমান পদ্ধতি আমি আগতে পাইছো তাৰ ক্ষেত্ৰত উদ্দেশ্যৰ ক্ষেত্ৰত বেঞ্জামিন ব্লুম তেখেতৰ নাম আছিল যিজনে আমাক 1956ত এই ধাৰণাটো দিছিল বৰ্গীকৰণ তত্ত্ব বুলি কোৱা হয় অসমীয়াত শ্ৰেণীকৰণৰ নিয়ম এই তত্ত্বটো দিছিল যাক 2001 চনত আকৌ ৰিভাইজ কৰা হয় বা পুনৰ ক্ৰমত যিকেটা ক্ৰম দিয়া হৈছিল শ্ৰেণীকৰণ তত্ত্বত এটা ভাগ দিয়া হৈছিল সেইকেটা আকৌ 2001 চনত কি কৰা হয় ৰিভাইজ কৰি পেলাই পুনৰ সংগঠন কৰা হয় 1956ত দিছিল ডক্টৰ বেঞ্জামিন ব্লুমে আৰু তেখেতৰ যিখিনি লোকৰ লগত একেলগে কাম কৰিছিল তেখেতৰ লগত মিলি তেখেতৰ বন্ধু একেলগে মিলি পেলাই আমাক বৰ্গীকৰণ তত্ত্বটো দিছিল কিন্তু এই ক্ষেত্ৰত যদি আপোনালোকৰ কোৱেশ্চন অকল অপচনসমূহৰ ভিতৰত বেঞ্জামিন ব্লুম দিয়া থাকে তেতিয়া আমি এই অপচনটোই চুজ কৰিম কিন্তু যদি বেঞ্জামিন ব্লুমো দিয়া থাকে আৰু বেঞ্জামিন ব্লুমৰ লগত লগৰীয়া বা বন্ধুসকল বুলি দিয়া থাকে তেতিয়া আমি সেইটো অপচন চুজ কৰিব লাগিব কাৰণ অকল তেখেতে দিয়া নাছিল যদিও আমি তেখেতৰ নামটো জানো তেখেতৰ লগত আৰু আনুষংগিক তেখেতৰ লগত মানুহ আছিল গতিকে যি হওক এখিনি প্ৰথম বেঞ্জামিন এছ ব্লুম আমেৰিকাৰ চিকাগো ইউনিভাৰ্চিটিৰ আছিল তেখেত তাৰ পাছত 1956ত দিয়া হৈছিল টেক্সনমিৰ ধাৰণাটো আৰু ইয়াক 2001 চনত ৰিভাইজ কৰা হৈছিল যেটো 1956ত দিয়া হৈছিল সেইটো আমাৰ যিকেটা ক্ৰম দিয়া হৈছিল সেইকেটা নাউনৰ ওপৰত আছিল আৰু 2001 চনত যেটো দিয়া হৈছে সেইকেটাত ভাৰ্বৰ ক্ৰমত সজোৱা হৈছে গতিকে এইখিনিয়ে ডিফাৰেন্স আৰু এটা দুটা শ্ৰেণী অকমান ইফাল কৰা হৈছে এইখিনিয়ে বাকি এতিয়া আমি প্ৰশ্ন চাও আহক প্ৰথম প্ৰশ্ন এটিটিউড অফ দ্য টিচাৰ ডেট এফেক্ট টিচিং পাৰ্টেন্স টু অৰ্থাৎ শিক্ষক এগৰাকীৰ মনোভাৱে টিচিংৰ ক্ষেত্ৰত বা শিক্ষণীয় বিষয়বস্তুৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলাব সেইটো সুধিছে ইয়াতে আমাৰ অপচনসমূহৰ ভিতৰত আমি যদি চাও অপচনসমূহ তেতিয়া ডোমেইন লিখা আছে বেঞ্জামিন ব্লুমে কি কৰিছিল শিক্ষণীয় উদ্দেশ্যসমূহক আমাৰ এটা ক্ষেত্ৰ হিচাপে তেখেতে ভাগ কৰিছিল বা কিছুমান প্ৰতিটো ক্ষেত্ৰত কি তেখেতে কি কৰিছিল এটা স্তৰ উল্লেখ কৰিছিল বেঞ্জামিন ব্লুমৰ যিটা ডোমেইন আছে তাতে আমাৰ তিনিটা ডোমেইন তেখেতে দিয়া আছে এটা হল কগনিটিভ তাৰ পাছত এফেক্টিভ আৰু সাইকোমোটৰ গতিকে এই তিনিটা হল মূল কথা যে বেঞ্জামিন ব্লুমে আমাৰ তিনিটা ক্ষেত্ৰ দিছিল সেইকেটা শিক্ষণীয় উদ্দেশ্যৰ ক্ষেত্ৰত সেইকেটা হল এফেক্টিভ তাৰ পাছত কগনিটিভ আৰু সাইকোমোটৰ কগনিটিভ আগত থাকিব তাৰ পাছত এফেক্টিভ তাৰ পাছত সাইকোমোটৰ এই তিনিটা ডোমেইন তিনিটা দিছিলে গতিকে ইয়াৰ ভিতৰত যদি আমি এটিটিউড এটা উল্লেখ কৰা হৈছে মনোভাৱ যেতিয়া আমাৰ মনোভাৱ অনুভৱ বা আবেগ এনেকুৱা ধৰণৰ কথা থাকিব তেতিয়া আমাৰ আহিব এফেক্টিভ ডোমেইনৰ ওপৰত আৰু যেতিয়া মেন্টাল স্কিল আমাৰ বুদ্ধিক কথা আহিব তেতিয়া আহিব কগনিটিভৰ ওপৰত আৰু বাকি আমাৰ কিছুমান মটৰ স্কিল যিবিলাকৰ কথা থাকিব সেইবোৰ আহিব সাইকোমোটৰৰ ক্ষেত্ৰত যেহেতু আমাৰ প্ৰশ্নটোত এটিটিউড কোৱা আছে অৰ্থাৎ মনোভাৱৰ কথা উল্লেখ কৰা আছে সেইখিনিৰ ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন এ অৰ্থাৎ এফেক্টিভ ডোমেইন গতিকে এইখিনিত আমি গম পালো যে বেঞ্জামিন ব্লুমৰ যেটো বৰ্গীকৰণ তত্ত্ব আছিল তাতে তেখেতে তিনিটা কি দিছিল ক্ষেত্ৰ দিছিল শিক্ষণীয় উদ্দেশ্যৰ ক্ষেত্ৰত এটা হল কগনিটিভ তাৰ পাছত কগনিটিভ অৰ্থাৎ অসমীয়াত সংজ্ঞাত্মক বা প্ৰজ্ঞাত্মক ক্ষেত্ৰ তাৰ পাছত এফেক্টিভ যেটো আমি ভাবাত্মক বুলি ক'ব পাৰো সাইকোমোটৰ
অৰ্থাৎ মনু সঞ্চালক ক্ষেত্ৰ গতিকে এই তিনিটা হল মেইন কথা তাৰ পাছত আমি নেক্সট যেতিয়া কোৱেশ্চন চাই থাকিম তেতিয়া আমাৰ গোটেই ধাৰণাখিনি আহি যাব মূল টেক্সনমিৰ ওপৰত দ্বিতীয় প্ৰশ্ন দা লোৱেষ্ট লেভেল অফ কগনিটিভ এচিভমেন্ট ইজ এতিয়া আমি তিনিটা ডোমেইন আগতে পালো বেঞ্জামিন ব্লুমে দিয়া কগনিটিভ এফেক্টিভ আৰু সাইকোমটৰ এতিয়া আমি এটা পাৰ্ট হিচাপে পাইছো কগনিটিভৰ ওপৰত যে কগনিটিভৰ ক্ষেত্ৰত কি কৰিছিলে অসমীয়াত প্ৰজ্ঞাত্মক তাতে কি কৰিছিলে তেখেতে 6টা স্তৰ দিছিলে যেটো হাইৰাৰ্কি অৰ্থাৎ ক্ৰম হিচাপে দিয়া আছিল আৰু সেই ক্ৰম হিচাপে তেখেতে কি কৰিছিলে কগনিটিভ যেটো আমাৰ ডোমেইন আছে হেতু ভাগ কৰিছিলে গটিয়া প্ৰথমতে এটো সুধিছে লোৱেষ্ট লেভেল অৰ্থাৎ প্ৰথম স্তৰটো কোনটো হ'ব হেতু সুধিছে এতে লোৱেষ্টৰ ঠাইত ফাৰ্ষ্টটো দিব পাৰে যে ফাৰ্ষ্ট লেভেলটো কোনটো আছিল কগনিটিভ ডোমেইনৰ তেন্তে হ'ব আমাৰ শুদ্ধ উত্তৰ নলেজ হেকেটা ক্ৰম কেটা হল নলেজ তাৰ পাছত কম্প্ৰিহেনচন বা আন্ডাৰষ্টেণ্ডিং তাৰ পাছত 3 নম্বৰ থাকিব এপ্লিকেশন অৰ্থাৎ অসমীয়াত প্ৰয়োগ 4 নম্বৰ থাকিব এনালাইসিস বিশ্লেষণ 5 নম্বৰ থাকিব সিনথেসাইজ আৰু 6 নম্বৰ থাকিব ইভালুৱেচন অৰ্থাৎ লোৱেষ্ট ইয়াতে লোৱেষ্ট মানে একেবাৰে কম হেতু বুজোৱা নাই অৰ্থাৎ প্ৰথম স্তৰটো কোনটো থাকিব যেটোৰ পৰা আৰম্ভ হ'ব আমাৰ শিক্ষণীয় উদ্দেশ্য আৰম্ভ হ'ব হেতু প্ৰথম স্তৰ হ'ব নলেজ অৰ্থাৎ জ্ঞান তাৰ পাছত আহিব আমাৰ কম্প্ৰিহেনচন বা আন্ডাৰষ্টেণ্ডিং বুধ শক্তি যত আমি বস্তুটো জ্ঞান লোৱাৰ পাছত আমি বস্তুটো বুজি পাম তাৰ পাছত আহিব এপ্লিকেশন যত আমি এপ্লাই কৰিম তাৰ পাছত এনালাইসিস যত আমি পাৰ্ট হিচাপে ভাঙি পেলা হেতু বস্তুটো পাৰ্ট পৰা কৰি পেলাই আমি ভাবি চাম তাৰ পাছত আহিব সিনথেসাইজ যত আমি গুটেখিনি বস্তু একেলগ কৰি পেলাই চাম তাৰ পাছত আহিব ইভালুৱেচনটো একেবাৰে ওপৰত থাকিব যাক মূল্যায়ন বুলি জনা যায় গতিকে এইখিনি হৈছে 6টা স্তৰ কগনিটিভ ডোমেইনৰ ক্ষেত্ৰত তো 6টা লেভেল দিছিলে অসমীয়া 6টা স্তৰ গতিকে মনত ৰাখিলে হল যে আমাৰ ডোমেইন তিনিটা পালো আমি কগনিটিভ তাৰ পাছত এফেক্টিভ আৰু সাইকোমটৰ তাৰ পাছত কগনিটিভ ডোমেইনৰ ভিতৰত আমি 6টা স্তৰ পালো প্ৰথমতে হ'ব নলেজ তাৰ পাছত কম্প্ৰিহেনচন নাইবা আন্ডাৰষ্টেণ্ডিং থাৰ্ডত থাকিব এপ্লিকেশন ফৰ্থত থাকিব এনালাইজ তাৰ পাছত সিনথেসাইজ তাৰ পাছত ইভালুৱেচন এই 6টা হল কি কগনিটিভ ডোমেইনৰ স্তৰ যেটো হাইৰাৰ্কি অৰ্থাৎ ক্ৰম হিচাপে দিয়া আছিল হুইচ ডোমেইন ইজ ৰিলেটেড টু স্কিল অৰ্থাৎ স্কিলৰ লগত আমাৰ দক্ষতাৰ লগত কোনটো ডোমেইন জড়িত হৈ থাকিব হেতু সুধিছে আমি ইয়াতে শুদ্ধ এনসাৰ হ'ব আমাৰ সাইকোমটৰ কিয় এটাকে আমি জানিলম কগনিটিভৰ লগত আমাৰ জ্ঞানটো থাকিব অৰ্থাৎ নলেজ আমি পাইছিলে কগনিটিভৰ 6টা লেভেল আগৰ কোৱেশ্চনটোত কগনিটিভত আমি কি কৰিম ভাবিম আৰু জ্ঞান লম ৰিসিভ কৰিম জ্ঞানটো আমি ৰিসিভ কৰিম তাৰ পাছত এফেক্টিভৰ লগত আমাৰ মই আগতে কৈছিলো আমাৰ এফেক্টিভৰ লগত আমাৰ এটিটিউড মনোভাৱ কেনে অনুভৱ কৰো আবে এনেকুৱা ধৰণৰ কথা বতৰাবোৰ এফেক্টিভৰ লগত বা অসমীয়াত ভাবাত্মকৰ লগত জড়িত হৈ থাকিব তাৰ পাছত সাইকোমটৰৰ লগত আমাৰ কৰা কাম হাতে কামে আমি যিবিলাক কৰিম সেইবিলাক বস্তু সাইকোমটৰৰ লগত ৰিলেটেড হৈ থাকিব তাৰে ভিতৰত স্কিলটো আমাৰ সাইকোমটৰৰ ভিতৰত আহি পৰিব যদি নলেজ আহে তেতিয়া কগনিটিভত আহি পৰিব যদি এটিটিউডৰ কথা আহে বা ফিলিংছৰ কথা আহে তেতিয়া এফেক্টিভৰ ওপৰত আহি পৰিব গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব সাইকোমটৰ স্কিলটো সাইকোমটৰৰ লগত জড়িত হ'ব হুইচ অফ দা ফলোইং ইজ দা হাইয়েষ্ট লেভেল অফ কগনিটিভ এবিলিটি এনেকুৱা ধৰণৰ কোৱেশ্চন এটা ফাৰ্ষ্টতে পাইছো আমি ইয়াৰে আমাৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ যদি মনত আছে আপোনালোকে ক'ব পাৰিব অপচন বি ইভালুৱেটিং কিয়নো আমি যিকেটা কগনিটিভৰ 6টা স্তৰ পাইছিলো তাৰে ওপৰতে কি আছিল ইভালুৱেচন আছিল আৰু প্ৰথমতে আছিল জ্ঞান অৰ্থাৎ নলেজ প্ৰথমতে আমাৰ জ্ঞান হ'ব তাৰ পাছত হেখিনি আমি বুজিম তাৰ পাছত এপ্লাই কৰিম তাৰ পাছত হেখিনি আমি বিশ্লেষণ কৰিব পৰা হ'ব তাৰ পাছত সংশ্লেষণ অৰ্থাৎ একেলগ গুটাই পেলাই আমি সামগ্ৰিকভাৱে চাব পাৰিম তাৰ পাছত আমি হেখিনি কি কৰিব পাৰিম মূল্যায়ন কৰিব পাৰিম গতিকে মূল্যায়নটো সদায় কি হ'ব উচ্চ পৰ্যায়ত হ'ব যেহেতু হাইয়েষ্ট লেভেল দিছে গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব ইভালুৱেটিং আৰু যদি আমাৰ লোৱেষ্ট বা ফাৰ্ষ্ট ষ্টেজ দিলা হয় তেতিয়া হলা হয় নোয়িংৰ লগত আমাৰ জ্ঞানটো জড়িত হৈ থাকিব অৰ্থাৎ আমি যত আমি জানিম বা জ্ঞানটো আমি ৰিসিভ কৰিম গ্ৰহণ কৰিম আন্ডাৰষ্টেণ্ডিং বা কম্প্ৰিহেনসিভ হলে আমাৰ কি হ'ব 2 নম্বৰ স্তৰ হ'ব এনালাইজিং হলে কি হ'ব এনালাইজিং অৰ্থাৎ বিশ্লেষণ হলে আমাৰ 4 নম্বৰ স্তৰ হ'ব ইভালুৱেটিংটো আমাৰ ওপৰত থাকিব গতিকে এই ক্ৰমখিনি অকমান মনত ৰাখিলে হল এটা নলেজ লেভেল ষ্টুডেন্টস উইল তাৰমানে যেতিয়া কগনিটিভ ক্ষেত্ৰত আমি এটা স্তৰ পাইছিলো নলেজ যেটো প্ৰথমতে থাকিব গতিকে হেতু সুধিছে যে নলেজৰ ক্ষেত্ৰত ষ্টুডেন্টটো কি কৰিব কোনটো সিচুৱেচন বা কোনটো বস্তু ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব অপচনসমূহৰ ভিতৰত দিছে আৰ্গিউ দা পইণ্ট বি দিয়া আছে ৰিকল ইনফৰমেশন সি দিয়া আছে কেটেগৰাইজ টপিক ডি দিয়া আছে ক্যালকুলেট ডিসটেন্স আমাৰ শুদ্ধ উত্তৰ হ'ব নলেজৰ ক্ষেত্ৰত সদায় কি হ'ব জ্ঞানটো আমি কি কৰিম ভাবিম বা গ্ৰহণ কৰিম গতিকে ইয়াতে ৰিকল ইনফৰমেশন আমি জ্ঞানটো কি কৰিম মনত কৰিম সেই ইনফৰমেশনটো খবৰটো আমি মনত কৰিম তেতিয়া হেতুক নলেজৰ স্তৰত থৈ দিছে বেঞ্জামিন ব্লুমে গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব ৰিকল ইনফৰমেশন আমি যদি কেটেগৰাইজ কৰো যদি আমি কেটেগৰাইজ অৰ্থাৎ ভাগ আমি যিকোনো বস্তু এটা যদি ভাগ কৰিব লাগে তেতিয়া আমাৰ কি আহিব এনালাইজটো আহিব অৰ্থাৎ আমি পাৰ্ট কৰি চাম তেতিয়া আমাৰ এনালাইজটো আহিব অৰ্থাৎ বিশ্লেষণটো আহি পৰিব গতিকে আমাৰ কোৱেশ্চনটো হিচাপে আমাৰ শুদ্ধ উত্তৰ হ'ব
ৰিকল ইনফৰমেশ্যন অৰ্থাৎ আমি ইনফৰমেশ্যন বা যিখিনি আমাৰ তথ্য আছে সেইখিনি আমি কি কৰিম মনত কৰিম দ্য ডুইং আস্পেক্ট অফ বিহেভিয়াৰ ফলছ ইন দ্য অৰ্থাৎ আমি যেতিয়া এটা এক্টিভিটি কৰিম বা তেনেকুৱা ধৰণৰ কাৰ্য বা আচৰণ কোনটো ডমেইনৰ ভিতৰত আহি পৰিব সেইটো সুধিছে আমাৰ ডমেইনসমূহ দিয়া আছে কগনিটিভ এফেক্টিভ কগনিটিভ আৰু সাইকোলজিক্যাল ডমেইন অফ লাৰ্নিং ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ কগনিটিভ যদি কগনিটিভৰ ঠাইত সাইকো মটৰ দিয়া থাকে তেতিয়া আমি সাইকো মটৰ ডমেইনটো চুজ কৰিম আমি জানো তিনটা ডমেইনৰ ভিতৰত কগনিটিভ হলে আমাৰ জ্ঞানটো আহিব বুধ শক্তি যত আমি জ্ঞানটো হয়তো মনত কৰিম নাইবা কি কৰিম ৰিসিভ কৰিম নাইবা ভাবিম জ্ঞানটো হেনেকে আমি গ্ৰহণ কৰিম তাৰছত এফেক্টিভ হলে আমাৰ মনোভাৱ আবেগ তাৰ পাছত গুটেখিনি বস্তু আহি পৰিব কগনিটিভ অৰ্থাৎ সাইকোমোটৰ আমি যেতিয়া হাতে কামে কৰিম আমাৰ অংগ প্ৰত্যংগবিলাক জড়িত হ'ব হাতে কামে আমাৰ কৰি লম সেইখিনি ক্ষেত্ৰত আমাৰ সাইকোমোটৰ আহিব এতে সাইকোমোটৰৰ ঠাইত কগনিটিভ দিয়া আছে যদি সাইকোমোটৰ থাকে সাইকোমোটৰ দিম আৰু সাইকোমোটৰ হলনি যদি কগনিটিভ ডমেইন দিয়া থাকে তেতিয়া হলে আমি এইটো চুজ কৰিম Identify the correct sequence of cognitive behaviors in the taxonomy of educational objective অৰ্থাৎ টেক্সনমিৰ বৰ্গীকৰণ সূত্ৰৰ বা শ্ৰেণীকৰণ সূত্ৰৰ যিকেইটা ডমেইন দিয়া আছে তাৰ ভিতৰত এটা হল কগনিটিভ ডমেইন তাৰে ক্ষেত্ৰত আমাক কি কৰা হৈছে যি ব্লুমে কি দিছিলে আমাক 6টা স্তৰ দিছিলে সেই স্তৰ কেইটা আমাক কাৰেক্ট সিকোয়েন্সত অৰ্থাৎ শ্ৰেণী হিচাপে যেটো শ্ৰেণীত দিয়া আছে সেই শ্ৰেণী মতে আমাক সজাব দিছে এটা কথা মনত ৰাখিলে হল যে কগনিটিভ ডমেইনৰ যিকেইটা স্তৰ দিছে সেইকেইটা হাইৰাৰ্কিৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ যেটো ষ্টেপত দিয়া আছে সেইটো ষ্টেপতে আমি হিয়তক ৰাখিব লাগিব আমাৰ ইচ্ছা হিচাপে আমি হেকেটা সেন্স কৰিব নোৱাৰো ক্ৰম হিচাপে যেনেকৈ দিয়া আছে আমি হেকেটা ক্ৰম হিচাপে আমি কি কৰিব লাগিব শিক্ষণীয় বিষয়বস্তুৰ উদ্দেশ্য নিৰ্ধাৰিত কৰিব লাগিব যিয়ে হওক আমাক শুদ্ধ ক্ৰমটো ইয়াত পৰা বাছি উলিয়াব দিছে ইয়াতে আমাৰ আমি ইখিনিত চাই লওঁ প্ৰথমতে আমাৰ আহিব নলেজ তাৰ পাছত আহিব আন্ডাৰষ্টেণ্ডিং তাৰ পাছত আহিব এপ্লিকেশন প্ৰথমতে নলেজ হল আমি ৰিসিভ কৰিলো জ্ঞানটো গ্ৰহণ কৰিলো তাৰ পাছত আমি বুজি ললো তাৰ পাছত এইখিনি আমি এপ্লাই কৰিম এপ্লাই কৰাৰ পাছত আমি পাৰ্ট হিচাপে কি কৰিলম ভাঙি পেলাই চাই লম বিশ্লেষণ কৰিম বস্তুখিনি অৰ্থাৎ এনালাইজ আহিব তাৰ পাছত আমি কি কৰিম সিনথেসাইজ কৰিম অৰ্থাৎ সংশ্লেষণ গুটেখিনি লগ লগাই আকৌ আমি কি কৰিম গুটেখিনি বস্তু সামগ্ৰিকভাৱে চাম তাৰ পাছত আহিব ইভালুয়েশন অৰ্থাৎ 6টা স্তৰ দিছিল এতিয়া আমাৰ ক্ৰম হিচাপে আমি ভাবি লং যে কোনটো ইয়াৰ অপচনৰ ভিতৰত দিয়া আছে নলেজ অৰ্থাৎ এ তাৰ পাছত আহিব আমাৰ সি তাৰ পাছত এ সি তাৰ পাছত আহিব আমাৰ বি তাৰ পাছত ডি তাৰ পাছত ই গটিকে এই ক্ৰমটো ক'ত দিয়া আছে অপচন 3 দিয়া আছে এ অৰ্থাৎ নলেজ সি অৰ্থাৎ আন্ডাৰষ্টেণ্ডিং বা কম্প্ৰিহেনচন দিব তাৰ পাছত দিয়া আছে আমাৰ বি অৰ্থাৎ এপ্লিকেশন ডি এনালাইসিস আৰু শেষত দিয়া আছে সিনথেসাইজ গটিকে আমাৰ কাৰেক্ট ক্ৰমটো হ'ব অপচন 3 দিয়া এ সি বি ডি আৰু ই মনত ৰাখিলে 6টা স্তৰ নলেজ আন্ডাৰষ্টেণ্ডিং এপ্লিকেশন এনালাইজ সিনথেসাইজ শেষত ইভালুয়েশনটো একেবাৰে উচ্চ পৰ্যায়ত থাকিব the question distinguish between animal cell and plant cell is based on what objectives অৰ্থাৎ এটা কোৱেশ্চন দিয়া আছে য'ত কি কৰিব দিয়া আছে দুটা বস্তুৰ মাজত পাৰ্থক্য বাছি উলিয়াব দিছে তে পাৰ্থক্য এনেকুৱা ধৰণৰ কোৱেশ্চন য'ত পাৰ্থক্য আমাক বাছি উলিয়াব দিয়া হয় তেতিয়া হেতু কোনটো ধৰণৰ ক্ষেত্ৰত আহি পৰিব কোনটো ডমেইনৰ ক্ষেত্ৰত ডমেইনৰ স্তৰৰ ক্ষেত্ৰত আহি পৰিব হেতু সুধিছে প্ৰথম কথা আমাৰ যেহেতু জ্ঞানৰ মানসিক ক্ষেত্ৰত আছে বুধৰ ওপৰত বুধৰ কোনটো স্তৰৰ ক্ষেত্ৰত আহি পৰিব হেতু আমি চাব লাগিব এতিয়া যেহেতু পাৰ্ট আমি যেতিয়া পাৰ্থক্য কৰিম যিকোনো এটা বস্তুৰ বা তুলনা কৰা হয় তেতিয়া আমি বস্তু দুটাৰ কি কৰো পাৰ্ট কৰি ভাগ কৰি পেলাই প্ৰতিটো বস্তু আমি চাও তাৰ পাছতে আমি সেই বস্তুটোৰ পাৰ্থক্যবোৰ বিচাৰি পাও গতিকে এই ক্ষেত্ৰত আমাৰ হ'ব এনালাইজ অৰ্থাৎ আমি বিশ্লেষণ কৰিব লাগিলে বস্তুটো আমি ভাগ কৰি চাব লাগিব তেতিয়াহে আমি তাৰে পৰা তুলনা বা পাৰ্থক্য বিচাৰি পাম গতিকে ওপৰ যেতিয়া আমাক পাৰ্থক্য ধৰণৰ কোৱেশ্চন দিয়া থাকে তেতিয়া হেতু আমাৰ এনালাইসিছৰ ওপৰত আহি পৰিব গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ল অপচন 2 এনালাইজ কোৱেশ্চন দিয়া আছে যে হুইচ ইজ দ্য কাৰেক্ট অৰ্ডাৰ অফ টিচিং ম্যাথমেটিক্স অৰ্থাৎ গণিত শিকোৱাৰ ক্ষেত্ৰত আমাৰ ডমেইনৰ যেটো কগনিটিভ ডমেইনৰ দিয়া আছে হেতুৰ ভিতৰত কোনটো কাৰেক্ট ষ্টৰ্ড হ'ব বা আমি স্তৰ হিচাপে কোনটো আমাৰ কাৰেক্ট সিকোয়েন্স হ'ব হেতু সুধিছে ইয়াৰ ক্ষেত্ৰত আমি জানোৱে যে আমাৰ ডমেইন কগনিটিভ ডমেইনৰ ক্ষেত্ৰত 6টা স্তৰ আছে প্ৰথমতে আহিব নলেজ তাৰ পাছত আহিব আন্ডাৰষ্টেণ্ডিং বা কম্প্ৰিহেনচন তাৰ পাছত আহিব এনালাইজ তাৰ পাছত সিনথেসাইজ তাৰ পাছত আহিব ইভালুয়েশন গটিকে যিকোনো পঠনীয় বিষয়বস্তুৰ ক্ষেত্ৰত আমাৰ একেটা বস্তুৱে সেই স্তৰ কেটা সেই সিকোয়েন্সটো আহি যাব গটিকে হেকেটা আমি বিচাৰি উলিয়ালে হল প্ৰথমতে আমাৰ নলেজ আহিব নলেজ আন্ডাৰষ্টেণ্ডিং এপ্লিকেশন এণ্ড ইভালুয়েশন গটিকে আমাৰ ফৰ্থ অপচনটো ৰাইট হ'ব ইয়াতে গুটেই ধুনিয়াকে ক্ৰমত দিয়া আছে Last question which of the following domains of learning is correct one অৰ্থাৎ শিক্ষণৰ ক্ষেত্ৰত যে ডমেইন দিছিলে আমাক ক্ষেত্ৰ দিছিলে বৰ্গীকৰণৰ শ্ৰেণীকৰণ তত্ত্ব বৰ্গীকৰণ তত্ত্ব যেটো কোৱা হয়
তাৰে ভিতৰত কোনটো আমাৰ অৰ্ডাৰ ইয়াৰে শুদ্ধ হ'ব সেইটো সুধিছে কগনিটিভৰ লগত দিয়া আছে স্কিল অপশ্যনটোত তাৰ পিছত দিয়া আছে সাইকোমোটৰ নলেজ 3 দিয়া আছে এফেক্টিভ এটিটিউড আৰু 4ত দিয়া আছে নান অফ দা এভৱ আৰু আমাৰ সাইকোমোটৰৰ লগত আহিব স্কিল কগনিটিভৰ লগত আহিব নলেজ আৰু আমাৰ শুদ্ধ ক্ৰমটো হ'ল এফেক্টিভৰ লগত আহিব এটিটিউড যেতিয়া এফেক্টিভ অৰ্থাৎ ভাবাত্মক তাৰে লগত আমাৰ ভাব অনুভূতি মনোভাৱ সকলোখিনি আহি যাব কগনিটিভৰ লগত আমাৰ আহি যাব জ্ঞান যিখিনি আমি ভাবিম গ্ৰহণ কৰিম মনত কৰিম এইখিনি বস্তু হ'ব আমাৰ কগনিটিভ অৰ্থাৎ মানৱ বৌদ্ধিক ক্ষমতাৰ লগত যিখিনি জড়িত হৈ থাকিব সাইকোমোটৰ তাতে আমাৰ কি থাকিব স্কিল আহিব য'ত আমি হাতে কামে কৰিম বস্তুখিনি গতিকে এইখিনি হৈছে আমাৰ ব্লুম টেক্সনমিৰ ওপৰত থকা মূল কথা 6টা স্তৰ দিছিল কগনিটিভৰ ওপৰত কগনিটিভটো বেছি ইম্পৰ্টেন্ট বাকিবোৰ ইমান চাব নালাগে অসম টেটৰ বাবে বাকিখিনি হ'ল তিনিটা ডমেইন দিছিলে অকমান মনত ৰাখিলে হ'ল 1956ত দিছিলে গতিকে এইখিনিতে শেষ যদি ভিডিওটো আপোনালোকে ভাল পাইছে শ্বেয়াৰ কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে এটলিষ্ট শ্বেয়াৰ কৰিব শেষত সকলোৰে মংগল হওক ধন্যবাদ